Hey dosto, welcome to my second channel Dimpus Vlog. কিমান আৰু মোৰ মুখখন চাই থাকিব আপোনালোকে একে চকু একে কাণ একে নাক একে চুলি তো ভাবিছো আজি মুখখন নেদেখুৱাকে এটা ভিডিও বনাও কিন্তু তাৰ আগতে লং পেন্টটো এইটো লং পেন্ট নহয় ধই লং পেন্ট কোতে তো লং পেন্ট পিন্ধি ললো আৰু এতিয়া বলক বাইকৰ চাবি ললো আৰু এতিয়া বলক আমি ভিডিওটো আৰম্ভ কৰো এতিয়া মই আছো বাইকৰ পিছত আগত আছে ই মানে মুখখন ই এতিয়া ই আৰু মই গৈ আছো ডিএসএলআৰ লৈ ছোৱালী চাব মানে ইয়াৰে কলেজত গৈ আছো কিবা এটা হ'ব বলে কিবা হ'ব এতিয়া ও ভাই আজি কি হ'ব তাকেতো মই ভালকে গম পোৱা নাই বলকচোন চাওঁ আমি ভালকে কিবা হয় ভালকে ও ভাই বাকি কি হয় গম নাপাওঁ কিন্তু এই ভিডিওটো যে অলপমান বেলেগ হ'ব সেইটো গ্যাৰান্টি কাৰণ এই সম্পূৰ্ণ ভিডিওটো মই মোবাইলেৰে বনাই আছো কোনো ডিএসএলআৰ গোপ্ৰ ব্যৱহাৰ কৰা নাই আৰু মুখো দেখুৱা নাই এতিয়া মহাবিদ্যালয় সপ্তাহে হ'ব চলো তুমি কি হৈছা ৰাধা কৃষ্ণ ক'ত এই ৰ'ব তাইৰ কৃষ্ণক তাই মই আপুনি একেলগে বিচাৰিম কিন্তু তাৰ আগতে ই মোক অলপমান ৰুম এটাত লৈ গৈ কিবা খুৱাই লওক কাৰণ শক্তি লাগিব না কৃষ্ণক বিচাৰিবলৈ হ'লে তাইৰ তো আহিলোঁ কনফাৰেন্স হলত ইয়াত মানে জেনেৰেলি প্ৰফেচাৰবিলাক বহি কিবা কিবি আলোচনা কৰে চাগে মাইকত এনেকৈ কয় কখন লিখিব দি চাওঁ নেকি ডিগ্ৰীৰ ল'ৰা ছোৱালীবিলাকক এবাৰ সকলোৰে বেক লাগিব গেৰাণ্টি আৰু এতিয়া মই চাহ খাওঁ ৰ'ব আৰু এতিয়া একবাৰ কলেজখন মোক দেখুৱাই দিব নিৰ্মল প্ৰভা কলেজ নহয় জানো নিৰ্মল হালৈ মহাবিদ্যালয় নিৰ্মল হালৈ কোন আছিল জানো নেকি নিৰ্মল হালৈ তাৰ মানে যোনখিনি এৰি মাটি এখিনি মাটি দান কৰিছিল স্কুলখনৰ নামত আমাৰ পাতাচাৰকুচিত প্ৰথমতে কলেজ নাছিল এখন মাটি দান কৰিছিল এখিনি কলেজ বহাবৰ কাৰণে নিৰ্মল হালৈ এখেত নেকি এতিয়া আপোনালোকক অলপমান কলেজখন দেখাই দি আমি সকলোৱে মিলি তাইৰ কৃষ্ণক বিচাৰিব যাম মানে কালচাৰেল ৰেলীত যাম এতিয়া ৰুমত সোমাই আহিলোঁ কলেজৰ বাপৰে বহুত দিনৰ মূৰত কলেজত ফিলিংছটো আহি গৈছে এতিয়া বহি চাওঁ ৰ'ব এবাৰ সেই প্ৰথম বেঞ্চিত কিয় বহিমেই লাইফত বহিয়ে পোৱা নাই আমি হৈছোঁ শেষৰ বেঞ্চিত ল'ৰা তো শেষৰ বেঞ্চিত ছাৰ মই আহিছোঁ দিয়ক বহুত দিন আহিব পৰা নাছিলোঁ ভোজ আছিল মানে আমাৰ গাঁৱত ছাৰে পাহৰিয়ে গৈছে মই যে এই ক্লাছলৈ ল'ৰা কেণ্টিনত কি পায় চিংৰা পায় নে কেণ্টিনত চিংৰা পৰঠা আমাৰ আৰু ভাই এইটো জেল না কি ল'ৰাৰ বাবে ছোৱালীৰ বাবে নাই এনেকুৱা লাগিছে নকল চকল কৰিলে ইয়াত তালা মাৰি সোমাই থয় নেকি তালা চালা মাথা আছে সেই কিবা পানীৰ হেৰিটো কিন্তু জেল এনে পায় ল'ৰাৰ জেল বেলেগ লকআপ ৰুমেন পায় আৰু এতিয়া বলক আৰু অলপমান কলেজৰ ভিতৰে অলপ কিনো ফেনখনচোন এনে চলি আছে ৰ'ব বন্ধ কৰি দিওঁ ৰ'ব আৰু ভাই এতিয়া আমি ক'ত গৈ আছো আমি এতিয়া ৰেলী চাব যাম ৰেলী হৈ আছে শোভাযাত্ৰা চলো ৰেলী মানে কি হ'ল মই কলেজ দেখাই থাকোঁতে ৰেলী গুচিয়ে গ'ল বহুত দূৰ গৈ পালে তাই কৃষ্ণক বিচাৰি মই বাইকত যাব লাগিব যদি তাইৰ আগত যাব লগা হয় কৃষ্ণক বিচাৰিবলৈ বলক কি কৰে বাপ্পাও পালোঁ দিয়ক ৰেলী এতিয়া একদম আগৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাপৰে বহুত দীঘল লাইন মানে কলেজত যিমান ল'ৰা ছোৱালী আছে সকলো ইয়াত পাৰ্টিচিপেট কৰে এই গৰুটো বাৰু নপঢ়ে কলেজত হ'লেও পাৰ্টিচিপেট কৰিছে এইটো বেলেগ কথা এতিয়া একদম আগলৈকে আমি যাব লাগিব কলেজত কিমানমান ল'ৰা ছোৱালী আছে প্ৰায় ৩,০০০ মান আছে এই ৩,০০০ ল'ৰা ছোৱালীয়ে এনেকৈ বিভিন্ন কালচাৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছে সঁচাকৈ কিমান আহিলোঁ 1-1.5 কিলোমিটাৰমান দীঘল লাইন এইটো তো আহি পালোঁ মানে অলপমান বেছিকৈ আহি পালোঁ মহাদেৱৰো আগত আহি পালোঁ বাৰু যি কি নহওক হাই হেল্ল' জুই লগাই আনিব লাগিছিল এতিয়া ইয়াত জাজ আছে জাজে চাই আছে যে কোনটো ডিপাৰ্টমেণ্টে এটা বিষয় ভালদৰে দাঙি ধৰিব পাৰিছে আৰু নাম্বাৰ দি আছে এয়া জাজ সঁচাকৈ ভাল লাগে কলেজৰ এইবিলাক মিচিং কলেজ ডেছ মানে মই মিচিং জনগোষ্ঠীৰ কথা কোৱা নাই মিচিং কলেজ ডেছ মিছ কৰিছোঁ কলেজ ডেছ অসমীয়া বিয়া এইটো কি নেপালী বিয়া এইটো কি বিয়া মিজো আচ্ছা এইটো কি বেংগলী এইটো মুছলিম এইটো কি বড়ো খ্ৰীষ্টিয়ান বিয়াৰ পাৰ্টিটো দিলে হ'ল এতিয়া
এতিয়া এওঁলোকে বোলে মোৰ লগত ফটো উঠে বাপৰে ভাগ্য মোৰ দে দে মাৰ মাৰ মাৰা ৰ'ব আৰু এতিয়া অলপমান মঞ্চলৈ যাম মানে কিবা কিবি হ'ব মঞ্চত তো চলো অ ভাই কইনা ক'ত হেৰাল না কি এ লৈ ল এতে বহুত আছে কি চিঞৰি আছে অ কইনা কতে বোলে আৰু এইখনে হৈছে মঞ্চ আৰু মঞ্চলৈ মোক এনেকৈ টানি টানি নি আছে মানে কোনে বহি থাকে অকলে অকলে ইয়াত অলপমান ল'ৰা ছোৱালীৰ মাজলৈ আপোনালোকক লৈ যাব লওক ল'ৰাচোন বেছি নাইয়ে বেছিভাগ ছোৱালীয়ে আৰু যি কি নহওক সঁচাকৈ এবাৰ যদি কলেজ লাইফ গুচি যায় কেতিয়াও ঘূৰি নাহে বহুত মিছ কৰিছোঁ আজি কলেজ লাইফক হাই হেল্ল' হাই যদি আপুনি কলেজত পঢ়ে পূৰা এনজয় কৰক এইকেইদিনে ঘূৰি নাহে আৰু এতিয়া যিটো কালচাৰেল ৰেলী হৈছিল সেই ৰেলীত প্ৰথম পাইছে এইটো ডিপাৰ্টমেণ্টে এডুকেশ্যন নেকি এডুকেশ্যন ন কংগ্ৰেচুলেশ্যনছ আৰু অলপমান মোকো সন্মান দিলে আৰু থেংক ইউ NH কলেজ গামোচা হ'ব নে কিবা এটা কওঁ ৰ'ব ময়ো মাইকটো লৈ কি কওঁ বা কেনেকুৱা ভিডিঅ' এইটো ল'ৰাতকৈ বেছি ছোৱালী নেকি কলেজখনত এনেকৈয়ে অলপমান ধেমালি কৰিলোঁ আৰু কলেজখনক ধন্যবাদ দিলোঁ এতিয়া যাব লাগে এই সিহঁতে ডেন্স কৰি থাকোঁতে মই পিছেৰে পলাও ব'ল পিছেৰে গুচি আহিলোঁ কোনেও গম নাপালে মানে আপোনালোকক আনবক্সিং কৰি দেখাব আহিছোঁ বাহিৰত যে কি কিতাপ দিলে তাৰপিছত একবাৰ ভিতৰত গৈ মাত দি ঘৰলৈ যাম এতিয়া কি কিতাপ দিছে চাওক ৱাও কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা এতিয়া যাব লাগে ঘৰ ৰ'ব এইটো ডাষ্টবিনত পেলাই দিব লাগে কাৰণ চাফা কৰাটো আমাৰ দায়িত্ব ডাষ্টবিন ক'তেই ডাষ্টবিন নাই এইটো এই পকেটত ভৰাই লৈ যা তো এইটোৱে আছিলোঁ মই বেলেগে ভিডিঅ'টো বনাই থকা নাছিল ময়ে বনাই আছিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো বহুত দিন কোৱা নাছিলোঁ ছাবস্ক্ৰাইব কৰিবলৈ আজি কৈছোঁ দিয়ক ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এখেতৰ এটা চেনেল আছে HD আছাম বুলি সেইটো লিংকো সমুজ্জ্বল কিবা এটা আছে